ছাত্ৰীসকল আজি আমি গুণিতকৰ বিষয়ে আলোচনা কৰিম। যোৱাবাৰ পাঠত তোমালোকক দেখুৱাইছিলোঁ যে 6 উৎপাদক কেনেকৈ উলিওৱা হয়। 6 যেতিয়া দুটা সংখ্যাৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ, তেতিয়া যি দুটা সংখ্যাৰ পৰা আমি 6টো উলিয়াইছিলোঁ সেই সংখ্যাকেইটাক কি বুলি ক'ব? 6 উৎপাদক। যেনেকৈ 2 3 গুণ 6 আছিল, গতিকে আমি 2ৰ পৰাও 6 পাইছিলোঁ আৰু 3ৰ পৰাও 6 পাইছিলোঁ। গতিকে 2 আৰু 3 হৈ গ'ল 6 উৎপাদক আৰু 6টো হৈ গ'ল 2ৰো গুণিতক আৰু 3ৰো গুণিতক। অৰ্থাৎ আমি 6 দুইটাৰ পৰা পাওঁ, 2ৰ পৰাও পাম 6 পাম আৰু 3ৰ পৰাও আমি 6টো উলিয়াব পাৰিম। এতিয়া আমি এটা উদাহৰণ ল'লোঁ, যেনেকৈ 2 4টা গুণিতক উলিওৱা। 2 4টা গুণিতক কেনেকৈ উলিয়াম? 2ৰ লগত আমি বেলেগ সংখ্যা পূৰণ কৰি যিবোৰ পাম সেইবোৰে হৈ গ'ল 2ৰ গুণিতক। প্ৰথমতে আমি 2ৰ লগত 1 পূৰণ কৰিলোঁ, 2 গুণ 2, 2ৰ লগত 2 পূৰণ কৰিলোঁ 4, 2 3 গুণ 6, 2 4 গুণ 8। এতিয়া আমি দেখিলোঁ 2 4 6 8 এই গোটেইকেইটা আমি ক'ৰ পৰা পালোঁ? 2ৰ পৰা পালোঁ। গতিকে 2 4টা গুণিতক হ'ল কি কি? 2 4 6 8। এতিয়া তোমালোকৰ পেজ নম্বৰ 33ত আছে। তলত দিয়া সংখ্যাবোৰৰ প্ৰত্যেকৰে 4টাকৈ গুণিতক লিখা। আমাক দিয়া আছে 6। এতিয়া আমি 6 4টা গুণিতক উলিয়াম। 6ৰ লগত আমি 1 পূৰণ কৰি চালোঁ, 6 পালোঁ। 6 2 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24। এতিয়া আমি 6ৰ কাৰণে কেইটাক আমি 6 গুণিতক পালোঁ? 6 12 18 24। এতিয়া এইকেইটা হৈ গ'ল 6 4টা গুণিতক। তুমি যদি আৰু এনেকৈ 6ৰ লগত বেলেগ সংখ্যা পূৰণ কৰি গৈ থাকা, তেতিয়া তুমি আৰু গুণিতক এইফালে পাবা। ঠিক সেইদৰে আমি আৰু এটা ল'লোঁ 7। এতিয়া 7ৰ গুণিতক কি কি পাম উলিয়াম আমি? 7 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, 7 4 গুণ 28। আমাক যিহেতু 4টাহে উলিয়াবলৈ দিছে, আমি 4টা উলিয়াইছোঁ। গতিকে 7 14 21 28 এইকেইটা হৈছে 7ৰ 4টা গুণিতক। আৰু যদি আমাক উলিয়াবলৈ দিয়ে 5টা দিলে, তেতিয়া আমি আকৌ লিখিম 7 5 গুণ 35 ইয়াত। এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া পাঠত থকাকেইটা আজি তোমালোকে নিজে কৰি চোৱাচোন।